So hello guys, welcome to my new video. আৰু মই কৈছো আপোনালোকৰ চলি নতুন ভিডিঅ' লৈ আৰু মোৰ আগৰ ভিডিঅ'টোত অকমান ফেনখন চলাই থোৱাৰ কাৰণে বেকগ্ৰাউণ্ড নইজটো বেছি আহিছিলে সো মই এতিয়া ফেনখন অফ কৰি লৈছো আৰু গাইজ মই বেছি সময় নষ্ট নকৰো মেইন উদ্দেশ্য হ'ল এই ভিডিঅ'টো বনোৱাৰ আপোনালোকক এটা এনাউন্সমেন্ট কৰিব আছে আমাৰ ইউটিউব কমিউনিটিটো যোৰহাটত এটা মিটআপ আছে সো কোন কোন আহা যোৰহাটলৈ আহিব পাৰা আৰু এখন লেটকে কৈছো বাট যোৰহাট বাকি তোমালোক আহিব পাৰিবা আহিবা তোমালোক ভাল লাগিব লগ কৰিলে মই যাম বাৰু মই ইমান ইউটিউবাৰ নহয় যদিও তথাপিও মই যাম তোমালোক চাবলৈ আৰু লগতে মোৰ ফেভাৰিট ইউটিউবাৰবোৰক লগ পাবলৈ মানে অসমৰ সো নাজানো কোন কোন আহে বাট 4K আছাম অসমৰ ডেকা সেই দুজনৰ কথা মোৰ মেনশ্যন আছে মই জানো সিহঁত দুজন আহিব আৰু বাকি কোন কোন আহে মই ইমান ভালকৈ নাজানো আৰু ছেকেণ্ড কথা হ'ল কি অসমৰ ডেকা চেনেলত ষ্ট্ৰাইক লাগিলে সো ষ্ট্ৰাইক লগাৰ কাৰণে তেওঁ নিজে ক'ব পৰা নাই যে মিটআপ আছে বুলি সো আপোনালোকক মই জনাই দিছোঁ যে কাইলৈ 11 বজাত মিটআপ আছে বেছি জানিব আছে যদি এইখন চাওক এতিয়া যোনখন স্ক্ৰীন ওলাইছে স্ক্ৰীনশ্বট মাৰি লওক আৰু চাই লওক আজিলৈ ভিডিঅ'টো ইমানেই একদম শ্বৰ্ট ভিডিঅ' মই জানো শ্বৰ্ট ভিডিঅ' হয় আজি মিটআপটোৰ কাৰণে মই এনাউন্সমেণ্টটো এতিয়া কৰি থৈছোঁ আৰু চবে আহিলে মই বেছি ভাল পাম আৰু চবকে লগ পাম বেছি ভাল পাম আৰু ব্লগটো বনাই ভাবিছোঁ চবকে দেখিলে ভাল লাগিব সবৰ লগতে ব্লগ বনাম সাবস্ক্ৰাইব কৰি দিবলৈ কম মোৰ ফালৰ পৰা সবকে সাবস্ক্ৰাইব কৰি দিবলৈ কম বাৰু জানো কি হয় সো ইয়া ভাল লাগিব এক্সাইটেড আছো কিজানি মোকো চিনি পোৱা কোনোবা থাকিব পাৰে নাই বেছিভাগ নাই মোক চিনি পোৱা তথাপিও যদি কোনোবা চিনাকি আহে মনটো ভাল লাগিব বাৰু সো অসমৰ ডেকাই মোক চিনি পায় বাৰু অসমৰ ডেকা বাদে কোনোৱে চিনি পাব সেইফালেও চিনি পায় কাৰণ মই চবকে সৰু ইউটিউবাৰ ন আজিলৈ বাই বাই কাইলৈ ব্লগটা আহি আছে কাইলৈ নাহিলেও পৰহিলৈ ব্লগটা আহিছে এডিটিঙত অকণ টাইম লাগে ব্লগটো চাবলৈ নাপাহৰিব সো আজিলৈ ভিডিঅ'টো ইমানেই আৰু আপোনালোক পাম নেক্সট ভিডিঅ'ত টিল দেন ষ্টে চেফ পিছ বুম